তো গাইজ আজি আমাৰ কলেজৰ ফ্ৰেছাৰ্ছৰ অডিশ্যন আছিল আৰু সেই ফ্ৰেছাৰ্ছৰ অডিশ্যনত আমি ডেন্স কৰিছিলোঁ। কি ডেন্স কৰিছিলোঁ যদি জানিব মন আছে এই ভিডিঅ'টো লাষ্টলৈ চাওক। তো গাইজ আজি আছে আমাৰ কলেজৰ অডিশ্যন মানে ফ্ৰেছাৰ্ছৰ বোলে ৰাতিপুৱাই সোনকালে ওলাই দিলোঁ কলেজলৈ ডেন্সৰ অডিশ্যন এটা দিম বুলি ভাবিছোঁ। সেইবাবে ঘৰৰ পৰা ওলাই আহি কলেজ পোৱাৰ পাছতেই ভাবিলোঁ কেণ্টিনত গৈ কিবা এটা খাই লওঁ। তাৰপাছতে তাতে কিবা এটা খাই মই পালোঁগৈ অডিটৰিয়াম মানে যিহেতু ইয়াতে ডেন্সৰ অডিশ্যন হ'ব সেইকাৰণে আহি পালোঁ অডিটৰিয়াম। তাতে অলপ সময় ৰখাৰ পাছতে ডেন্সৰ অডিশ্যন ষ্টাৰ্ট হৈ গ'ল। 4-5টা মান গ্ৰুপে ডেন্স কৰাৰ পাছতে আমাৰ পাল আহিল আৰু আমাৰ ডেন্সটো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই গাইজ। ৰ'ব ফাৰ্ষ্ট ডেন্সটো চাই লওক। তেনেকৈ চবেই এটা এটাকৈ ডেন্সৰ গ্ৰুপ ডেন্স মাৰিলে। তাৰ পাছতেই অলপ সময় ৰখাৰ পাছতে আমিও তাতে অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ মানে পুৱা ডেন্স মাৰিলোঁ বেক চাইডেও আৰু তাৰ পাছতেই ধুনীয়াকৈ ঘৰলৈ উভতি আহিলোঁ। আজি মিনি ব্লগটো ইমানেই আছিলে। বাই বাই, লগ পাই আছোঁ নেক্সটটো শ্বৰ্টত।